আমাৰ মহিলাসকলৰ পাকঘৰত ব্যৱহাৰ হোৱা এটা প্ৰয়োজনীয় আহিলাই হৈছে চেকনি। এই চেকনিসমূহ যেতিয়া লেতেৰা হৈ যায় তেতিয়া ইয়াক চাফা কৰা বৰ কষ্টকৰ হৈ পৰে আৰু ইয়াক ব্যৱহাৰ কৰাও বৰ অসুবিধা হয়। গতিকে আহকচোন আমি এটা সৰু সাধাৰণ ঘৰুৱা টিপছাৰে ইয়াক কেনেকৈনো চাফা কৰিব পাৰোঁ চাওঁ। তাৰ বাবে আমি এখন কেৰাহীত লৈছোঁ অলপমান পানী আৰু তাতে আমি চেকনিকেইখন ডুব যোৱাকৈ ৰাখিছোঁ পানীখিনি আৰু এইখিনি আমি উতলাম এতিয়া। তাৰ বাবে আমি পানীত যোগ কৰিছোঁ 1 চামুচ ডিটাৰজেন্ট আৰু লগতে এড কৰি দিম আমি ভীম লিকুইড। এইখিনি আমি অলপ সময়ৰ কাৰণে উতলিবলৈ দিম। দেখিবলৈ পাইছেনে ক'লাবিলাক অলপ হ'লেও আঁতৰিছে। গতিকে ভালদৰে আঁতৰ হ'বলৈ আমি আৰু অকণমান সময় এয়া উতলাব লাগিব। অলপ দেৰি আমি এনেকৈ উতলিবলৈ এৰি দিছোঁ। চেকনিকেইখন একেবাৰে সম্পূৰ্ণ চাফা হৈছে, নতুনৰ দৰে হৈ পৰিছে। এয়া আপোনালোকে দেখিলে। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ